এটা কথা কিন্তু বেয়া লাগে ছাৰ। কি কথা? পুলিচ বাৰু আমি বেয়াই, তথাপি যিটো কেছ আমি কষ্ট কৰি ছল্ভ কৰোঁ বিনিময়ত কেৱল থেংক ইউটোহে পাওঁ। সেইটো যে পাইছে সেইটোৱে বহুত বুলি ভাবক, কিছুমানেতো সেইটোও দিব টান পায়। পুলিচে কিন্তু এটা বস্তু হোলচেল ৰেটত পাওঁ ছাৰ। কি? ৰাইজৰ গালি। ছাৰ ঐ কি লাগে তোক? ছাৰ এইটো আমাৰ কমলতনী। অ' গুড। এইবোৰ এতিয়া খোলতনি আৰু নিজৰ নিজৰ ৰূপত আহতনি। বলটনি। আহক টনি। এই কি হ'ল? মই আপোনাৰ লগত আলোচনাৰ কাৰণে ৰখি আছো। কিহৰ আলোচনা? এই কেছ হেণ্ডলিং কৰোঁতে মই যিটো কষ্ট পাইছো সেইটো আপুনি গম পাই গৈছে। আপোনাৰ অন্তৰখন বহুত বহল আছে। আপুনি সাউতকে বিয়া পাতি নিদিবচোন। কিয়? মই যে ঘুনুক ঘানাককে শুনিছো বিয়া পতাৰ